মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কয়লা আৰু পেট্ৰলিয়াম লেচনটোৰ কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন মই তোমালোকক দেখুৱাই দিবলৈ লৈছোঁ। ভালদৰে মনোযোগ দি যাবা। প্ৰশ্নটো হ'ল কক কি? ইয়াৰ উত্তৰ হ'ল ই এবিধ কঠিন সছিদ্ৰ আৰু ক'লা বৰণীয়া পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। তীখাৰ উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আলকতৰা কি? ইয়াৰ উত্তৰটো হ'ব আলকতৰা ই এটা বেয়া গন্ধযুক্ত ক'লা বৰণীয়া ডাঠ তৰল পদাৰ্থ। ই প্ৰায় 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ। আলকতৰাৰ পৰা উৎপাদিত দ্ৰব্যসমূহ দৈনন্দিন জীৱন আৰু উদ্যোগত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা হয়, যেনে সাংশ্লেষিক ৰঞ্জক দ্ৰব্য, ভেষজ, ঔষধ, বিস্ফোৰক, সুগন্ধি আঁতৰ, প্লাষ্টিক, ৰং, আলোকচিত্ৰণৰ সামগ্ৰী, ছাল সজাৰ সামগ্ৰী ইত্যাদি প্ৰস্তুত কৰোঁতে কেঁচা সামগ্ৰী হিচাপে আলকতৰা ব্যৱহাৰ কৰা হয়। আমোদজনক কথা যে চকৰি আৰু অন্যান্য কীট-পতংগসমূহ আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা নেপথেলিন বলসমূহতো আলকতৰাৰ পৰাই তৈয়াৰী। মনত ৰাখিবা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পেট্ৰ-ৰাসায়নিক পদাৰ্থ কাক বোলে? ইয়াৰ উত্তৰটো ভালদৰে চাই যাবা। ইয়াৰ উত্তৰ হ'ল পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰা বহুতো প্ৰয়োজনীয় সামগ্ৰী পোৱা যায়। সেইবোৰক পেট্ৰ-ৰাসায়নিক পদাৰ্থ বোলে। এইবোৰ সাধাৰণতে অপমাৰ্জক, তন্তু বা আঁহ, পলিয়েষ্টাৰ, নাইলন, এক্ৰাইলিক আদি। পলিথিন আৰু অন্যান্য মানৱ নিৰ্মিত প্লাষ্টিক তৈয়াৰী কৰোঁতে ব্যৱহৃত হয়। প্ৰাকৃতিক গেছৰ পৰা পোৱা হাইড্ৰজেন গেছ, সাৰ যাক ইউৰিয়া বুলি কোৱা হয়, উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা হয়। পেট্ৰলিয়ামৰ বিশাল বাণিজ্যিক গুৰুত্বৰ বাবে ইয়াক ক'লা সোণ বুলিও কোৱা হয়। ক'লা সোণ কি কাৰণে কোৱা হয়, এইটো এটা কুৱেশ্যন আহে। এইবাৰ আহিলে প্ৰাকৃতিক গেছৰ বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো হ'ব প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন, কিয়নো ইয়াক নলীৰ মাজেদি সহজতে পৰিবহণ কৰিব পাৰে। প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত প্ৰাকৃতিক গেছ কম্প্ৰেছড নেচাৰেল গেছ (CNG) হিচাপে ৰখা হয়। এই CNG বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। কম বায়ু প্ৰদূষক হোৱাৰ বাবে ইয়াক যান-বাহন পৰিবহণত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ই তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন। CNG এটা ডাঙৰ সুবিধা এই যে ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি। দীঘল নলীসমূহৰ এনেকুৱা নেটৱৰ্ক অসম, বডোদৰা, গুজৰাট, দিল্লীৰ কোনো কোনো অঞ্চল আৰু অন্যান্য ঠাইতো আছে। এই কুৱেশ্যনকেইটা তোমালোকে বহীত লিখি পেলাবা। ইয়াৰ পিছৰ কুৱেশ্যন দিলে তোমালোকে চাই যাবা, মই দি থাকিম।